গুড মৰ্ণিং এভৰিৱান। এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ এবাৰ আমাৰ হস্পিটেলৰ ছেকেণ্ড আৰু আজিৰ দিনতে আমাৰ ৰতন প্ৰতাপে আমাৰ তেজপুৰ কেঞ্চাৰ চেণ্টাৰখনো ইনগ্ৰেশ্যন কৰি দিছিলে আৰু এনেকেই 2 বছৰ বহুত ভালদৰে আমাৰ পাৰ হৈ গ'ল আৰু এয়া এটা সুন্দৰ ৱেলকাম ছং। ইমান সুন্দৰকৈ প্ৰগ্ৰেমটো অৰ্গেনাইজ কৰিছে, সঁচাকৈ তেজপুৰ কেঞ্চাৰ চেণ্টাৰৰ সকলো সদস্যকে শলাগ ল'বলগীয়া। আৰু বহুত ঠাইৰ পৰা আমাৰ বহুত গণ্যমান্য ব্যক্তি আহিছে, গাঁৱৰ মানুহকো তেনেকৈ নিমন্ত্ৰণ কৰা হৈছে। একচুৱেলি ক'বলৈ গ'লে আজি এটা বহুত আমাৰ গৌৰৱৰ দিন, কাৰণ তেজপুৰ কেঞ্চাৰ চেণ্টাৰখনৰ পৰা বহুত পেচেণ্ট আপোনাৰ ভাল হৈ গৈছে, বহুতে ইয়াত ট্ৰিটমেণ্ট লৈ আছে। ইমান ধুনীয়া এখন হস্পিটেল আমি আমাৰ ওচৰতে পাইছোঁ। তেজপুৰ কেঞ্চাৰ চেণ্টাৰত বহুতখিনি সুবিধা আছে। মোৰ ফালৰ পৰা মই সকলোকে ইয়ালৈ আহ্বান জনাইছোঁ যাতে আহক, কোনো যাতে বেমাৰটো লুকুৱাই নথওক। আৰু আমাৰ ইয়াতে বহুতো সুবিধা আছে, যেনে ৰেডিয়েশ্যন, MRI, CT, মেম'গ্ৰাফী, এক্স-ৰে, ECG, কেম'থেৰাপি, সকলোখিনি ইয়াতে কৰাব পাৰিব। সকলো সুবিধা ইয়াত এভেইলেবল আছে। আৰু এইফালে প্ৰগ্ৰেম ষ্টাৰ্ট হৈ আছে, প্ৰগ্ৰেম চলি আছে। তাৰপিছত আপোনাৰ ইয়াত ব্যৱস্থা কৰা হৈছে। আৰু আনফালে দেখিব পাইছে মিষ্টাৰ মৃদুল কুমাৰ নাথে আশদৰ তলত আপোনাৰ বিহু এফাকি জুৰিছে। বহুত ভাল নাচে তেওঁ, আমাৰ ইয়াতে কৰ্মৰত কৰি আছে একেলগে। আৰু ইফালে বিহুৰ প্ৰগ্ৰেম আৰম্ভ হৈছে, সৰুকৈ 2টামান প্ৰগ্ৰেম ৰাখিছে। আহি আমি লাষ্ট পৰ্যায়ে পালোহি। সকলোৱে মিলি আমি একেলগে এখন বিহুও মাৰিলোঁ, সকলোৱে হাঁহি ধেমালি ফূৰ্তি কৰিলোঁ। বহুত দিনৰ মূৰত দীঘলীয়া ভিডিঅ' দিলোঁ, সকলোৱে চাব বুলি আশা ৰাখিলোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।